Hey everyone, welcome back to my YouTube channel. আৰু নতুন এটা ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে। সো আজি বহুত দিনৰ মূৰত মই ভিডিঅ'টো কৰি আছোঁ। এইটো আগৰে আপোনালোকে আজি যিটো ভিডিঅ' দেখা পাব তো সেইটো আমাৰ আগৰে ভিডিঅ'। তো মই আপোনালোকক মই দিব পৰা নাছিলোঁ, আজি দি আছোঁ। আৰু মই আগৰখিনি কোৱা নাছিলোঁ কাৰণে আজি মই বনাই আছোঁ। তো চাই থাকক। আৰু বাহঁতি হস্পিটেল যোৱাৰ আগতে আমি ভাবিলোঁ কি বেবীটো অহাৰ পিছত বস্তুখিনি লাগিবই। চ' সেইকাৰণে ভাবিলোঁ কি আমি বস্তুখিনি লৈ আহোঁ। তো আগৰ দিনাখন আমি বস্তুখিনি আনিবলৈ গ'লোঁ। তো মা আৰু মই বস্তুখিনি আনিবলৈ গ'লোঁ আৰু বস্তুখিনি লোৱাৰো কিছুমান ভিডিঅ' কৰি থৈ দিছোঁ, কাৰণ সৰু সৰু চলাবিলাক এনেকুৱা মানে ভাল দেখি ন। তো সেইকাৰণে ভাবিলোঁ কি এইবিলাক ভিডিঅ'বিলাক ৰাখি থওঁ। তো যেতিয়া তাই ডাঙৰ হ'ব তো তেতিয়া আপোনালোকক তাই চাব কৰোঁ বুলি ভাবিলোঁ। তো আপোনালোকৰ মোৰ ফেমিলি নিচিনা হয়। তো সেইকাৰণে আৰু ভিডিঅ'টো দেৰিকৈ দিয়াৰ কাৰণটো হ'ল যে তেতিয়া মই আগৰ কিছুমান ভিডিঅ'বিলাকত দেখিলোঁ যে কিছুমানে মানে ফেচ ৰিভিল নকৰে আৰু ফেচ ৰিভিল কৰিব নালাগে বুলি শুনিছোঁ। তো সেইকাৰণে মই আজিহে এতিয়া ভিডিঅ'টো দিবলৈ ওলাইছোঁ। তো এতিয়া ভাবিলোঁ কি তেতিয়া নিদিলোঁ, কাৰণ ফেচ ৰিভিল নকৰাকৈ আপোনালোকে ভিডিঅ'টো চায়ো ইণ্টাৰেষ্ট নাপাব একো। তো সেইকাৰণে বাৰে বাৰে এটা ভিডিঅ' কেলৈ কৰি থাকোঁ। তো সেইকাৰণে আজি এটা ভিডিঅ'টো দি আছোঁ। তো আশা কৰোঁ আপোনালোকে চাই ভাল পাব। Bye bye.